हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल और आज जेहेतु सानडे है तो आज आम भिडिओ अक बेलेग धरण हम तो देरी नक भिडिओ स्टार्ट करूँ और इपिने आम लै आलो 3 केजी चिकेन और या सानडे बुली एटा स्पेशल भिडिओ बनाब गई आसो और इपिने 3 केजी चिकेन आनार पिछते यार ऊपर एकदम धुनिया फारुक भाई मसला चसला दी और इपिने दिबले पियाज जलकिया काटी आसे और इपिने एकदम पूरा मसला दिया चलि आसे या सब की मसला दिसे बहुत धৰণৰ मसला आनिছে तो आज केनेকুৱা হয় खाई पेलाय गम पाम और आपलोगों भिडिओ स्किप नक चाওক शेषলৈকে चाওক चाই बहुत ভাল लगे और इतना देखिसे নহয় किमान धৰণৰ मसला दिया होइसे और तेलो दिया होइसे बहुत और एकदम लास्ट टाइम ऊपर निमखটো दी এতিয়া ধুনিয়াকৈ ইয়াক मिक्स কৰা হ'ব और पियाजটো काटी আছে আমাৰ ৰিবুল ভাই पियाज দিব बाकी আছে निमखটো দি ৰাখিছে और फाइनली पियाजो দি দিয়া হ'ল और एकदम ধুনিয়াকৈ এতিয়া ইয়াক मिक्सिंग কৰি আছে চাওক আজি আমাৰ কাৰিকৰো বেলেগ আৰু ইপিনে আমাৰ ভাইটিয়ে ধুনিয়াকৈ ইটাত লগাই একদম চৌকা ৰেডি কৰি আছে আৰু ফাইনেলি আমাৰ চৌকাও ৰেডি হৈ গ'ল আৰু ইপিনে একদম চাউলটো এতিয়া ধুনিয়া কৰি ধোৱা হৈ আছে চাউলটো ধুই আৰু এই আমাৰ চৌকাৰ অৱস্থা চাওক একদম মানে জুই নজ্বলে আৰু কি কৰিম উপায় নাই ঠুঙা কাগজ দি একদম জুইটো জ্বলালো আৰু ফাইনেলি হৈ গ'ল জুই জ্বলি গ'ল তো ভাতটো আমি এতিয়া ইয়াৰ ওপৰত বহাই দিলোঁ আৰু একদম ইপিনে ধনিয়া বিলাহী জলকীয়া কাটি থোৱা হৈছে আৰু এয়া চাওক ধুনীয়াকৈ সিজিবলৈ দিয়া হৈছে আৰু আমাৰ জুবাই লৈ আহিলে ইপিনে একদম স্প্ৰাইট আৰু চানা আৰু এই চানাটো বনাবৰ কাৰণে পিঁয়াজ ধনিয়া পাউডাৰ পাউডাৰ নহয় চৰি ধনিয়া পাত আৰু জলকীয়া আৰু এয়া হৈ গ'ল চানা তো মিক্স কৰি ইয়াক বনোৱা হ'ব আৰু ইপিনে একদম ভাতটো হৈ যোৱাৰ পিছতে ইয়াৰ ওপৰত ফাৰুক ভাই দিলে একদম ঘিউ আজি মানে একদম খানা একদম বেলেগ ধৰণৰ হ'ব আৰু ইপিনে আমাৰ স্প্ৰাইট যে লৈ আহিছিলে চাওক চানা হাতি খাই চেচেই কৰিলে আমি ভিডিঅ' কৰোঁতেই গুচি গ'ল সময় আৰু এয়া ইপিনে একদম ধুনীয়াকৈ স্প্ৰাইটটো বাকী আছে মচিন ভাই আৰু ইপিনে চাওক ডান্সটো চলি আছে আৰু এতিয়া অকণ মস্তি কৰা হৈ আছে কিবা কৈ দিওঁ ফুল মস্তি চলি আছে ফুল ডান্স আৰু আৰু মাজত বগা চাট পিন্ধি থকা ল'ৰাটো একদম অলপ বেছি ডান্স হৈছে ই মানে বহুত জচিলা হয় একদম থাকিব পৰা নাই আৰু ডান্সত আৰু একদম ইয়াত আপোনাৰ ববি দিয়াল আৰু এইটো ৰণবীৰ কাপুৰ চব একেলগত মিক্স হৈ আৰু ভাল ডান্স চলি আছে আৰু ফাইনেলি আমাৰ এইটো চিকেনটো ইয়াতে বহাই দিয়া হ'ল ভাতটো হৈ গ'ল আৰু এইবোৰ কেনেকুৱা ধৰণৰ ডান্স কমেণ্টত জনাব আৰু কোনটো ডান্স বেছি ভাল লাগিছে সেইটোও জনাব আৰু এইপিনে এতিয়া আমাৰ একদম চিকেনত ধুনীয়াকৈ লৰোৱা চলি আছে সিজিব লাগিব যিহেতু আৰু ফাইনেলি আমাৰ চিকেন হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ খোৱাৰ ব্যৱস্থাটো কৰিব লাগিব এয়া চাওক চিকেনত দেখাতে কিমান ধুনীয়া লাগিছে আৰু এইপিনে একদম ঘিউ ধনিয়া পাত দি মজাকৈ ভাতটো বনোৱা হৈছে বাচমতি ৰাইচ হয় একদম ধুনীয়া আৰু মানে স্পেচিয়েল আৰু চানডে স্পেচিয়েল আৰু মজা এইটো খাবলৈ আৰু এইপিনে আমাৰ ধুনীয়াকৈ ভাত চাত বহা হৈ গ'ল আৰু যাৰ যাৰ অভাৰ ভোক লাগিছে আৰু সিহঁতে এডভান্সে লৈ গৈছে খাবলৈ আৰু একো নাই আৰু এয়া চাওক আমাৰ মচিন ভাই একদম বেলেগ আৰু মানে ভয়ংকৰ লুক দিছে আৰু এইবোৰ কেনেকুৱা? একদম চলে চেহাৰাটো চানা কি ধুনীয়া।
যা এয়া তৃপ্তিৰে এসাঁজ তৃপ্তিৰে তৃপ্তিৰে এসাঁজ আৰু অলপ ভুল দিয়ক না কেনেকুৱা হৈছে মচিন কেনেকুৱা হৈছে বঢ়িয়া ন ৰোগী কেনেকুৱা কি কোৱাৰ পিছত মই খোৱা নাই নেকি আৰু এইপিনে এয়া খাই বৈ একদম অৱস্থা নাই বহি গৈছে এইটো চাওক তো আজিলৈ আমাৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিব লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব